এজন সাংবাদিকৰ মুখ্যমন্ত্ৰীলৈ বিশেষ প্ৰশ্ন তাৰ পিছতেই সাংবাদিকজনৰ ধৰ্ম টানি আনি মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম স্যার এটা প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই এতিয়া ছ'চিয়েল মিডিয়াত সাংবাদিকজনে লিখিছে এটা সামান্য প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীক কিন্তু বিষয়টোৰ সন্দৰ্ভত যথোপযুক্ত উত্তৰ দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে আমাক ব্যক্তিগতভাৱে আক্ৰমণ কৰি ল'বলৈ আৰম্ভ কৰিলে এগৰাকী সাংবাদিক হিচাপে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাটো মোৰ দায়িত্ব আৰু ধৰ্ম তাৰ মাজত যদি কোনো এটা প্ৰশ্ন তেওঁৰ মনপ্ৰত নহয় তেনেস্থলত ব্যক্তিগত আক্ৰমণ কৰি লোৱাটো দুৰ্ভাগ্যজনক নহয়নে মোৰ নামৰ লগত মোৰ প্ৰশ্নৰ কি সম্পৰ্ক হয় মোৰ নাম শাহ আলম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়ে খিলঞ্জীয়াৰ স্বীকৃতি দিয়া মই এজন গৰীয়া অসমীয়াত বুকুত সাৱটিলৈ জীয়াই থকা এজন স্বাভিমানী অসমীয়া মোৰ প্ৰথম পৰিচয় আপুনি মোক যেনেদৰে নামক লৈ আক্ৰমণ কৰিলে এয়া আপুনি মোৰ স্বাভিমানক আঘাত কৰিছে আপোনাৰ মন্তব্য দুৰ্ভাগ্যজনক জাতি আৰু ধৰ্মক একাকাৰ কৰাটো অসমীয়াৰ বাবে ক্ষতিকাৰক ধন্যবাদ সাংবাদিকজনে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল তেওঁৰ সমষ্টিৰ মান্দাকাটা পাহাৰ ধ্বংস কৰাক লৈ পিছে প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ পৰিৱৰ্তে সাংবাদিকজনে এনেবোৰ প্ৰশ্ন কৰি USTMক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তোলায় USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চা লাভ কৰিছে মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিব পিছত সাংবাদিকজনে নিজৰ ফেচবুকত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ঘটনাই ছ'চিয়েল মিডিয়াত এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা নিউজ ডেস্ক NZ নিউজ